Welcome to my channel Joy Journey Vlog. চাই আছে আপোনালোকে আৰু মই অন্য এটা ভিডিঅ' লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। যোৱাকালি আমি ইয়াত থাকি দিলোঁ আমাৰ অসমীয়া সংস্কৃতিৰ এটা খুব সুন্দৰ এটা কাঠৰ বিল্ডিং। তো আমাৰ ককাহঁতৰ দিনতে হয়তো বনোৱা এনেকৈ আমি যোৱা ৰাতি এনেকৈ থাকি দিলোঁ। মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন আছে, তো তেওঁলোকে আমাক এই ৰুমটো দিছিলে, খোৱা লোৱাৰ ব্যৱস্থাও কৰি দিছে। আমাৰ এই যাত্ৰাৰ পঞ্চম দিন, তো যাবলৈ ওলাইছোঁ আমি আৰু একদম পূৰা ৰেডি। তো ভাইসকল ৰেডি নে? মিক্সিং ৰেডি পুৰা। তো বৰষুণ দি আছে, তোমালোকে কি কৰিম বুলি ভাবিছা কোৱাচোন বাৰু? এতিয়া যিমান বৰষুণ বতাহ নেওচি হ'লেও কাৰণ ৰাইজৰ কাৰণে ওলাই আহিছোঁ যেতিয়া আমি ৰাইজৰ কাৰণে যাবই লাগিব। আৰু আমাৰ কাৰণে মেইন নহয়, আমাৰ কাৰণে বতৰৰ কোনো প্ৰব্লেম নাই। বতৰ এনেকৈ থাকক বা যেনেকৈ থাকক, আমি যিহেতু বাবাৰ ওচৰত যাম বুলি ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদ আমাৰ যিহেতু শক্তি। আৰু আপোনালোকক কি ক'ম, আমাৰ যজ্ঞটো মেইন। কেদাৰনাথত গৈ ডাঙৰ এটা মহাযজ্ঞ মানে, যিহেতু আপোনালোকক আমি সেইটো ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। তো গাইজ ভিডিঅ'টো আপোনালোকে চাই থাকিব আগলৈ ক'ত কি দেখুৱাব পাৰোঁ। তো গাইজ যোৱাকালি এইখন হোটেলত থাকি দিলোঁ আৰু হোটেলখনৰ নাম হৈছে ৰঞ্জিত হোটেল। তো দাদাসকলক আমাৰ ফালৰ পৰা, আমাৰ এই তিনিজনীয়া টিমটোৰ ফালৰ পৰা বহুতেই ধন্যবাদ, কাৰণ এওঁলোকে গৰম পানীৰ পৰা আদি কৰি যা যোগান ধৰিছে আমাৰ। তো এনেকৈ দাদা কেনেকুৱা হৈছে? ভাল আপোনালোকে ভালদৰে যাওক। হয়, মই আশা কৰোঁ যে আপোনালোকে কমপ্লিট কৰিছে, কমপ্লিট কৰক আৰু আপোনালোকে তাৰ পৰা আহিবলৈ মানে মনত লৈ ওলাইছে সেইটো পাৰ কৰক আপোনালোকে। আৰু আপোনালোকে ইয়াতে কি ভাল পাইছে ন? মই আশা কৰোঁ যে আপোনালোকে আসামবাসীৰ কাৰণে ওলাইছে আৰু ভাৰতবাসীৰ কাৰণে এটা লৈ আহিছে যে মনৰ মন্তব্য এটা সেইটো ভালদৰে পূৰা কমপ্লিট কৰক, সেইটো মই আশা কৰোঁ। হয়, তো দাদাই ক'লে গোটেইখিনি। তো আপোনাক বহুত ধন্যবাদ বাৰু। থেংক ইউ। অহাৰ কাৰণে মোৰ ইয়াত সৃষ্টি কৰা থেংক ইউ। তো গাইজ গোসাইগাঁৱৰ মেইন টাউনৰ মাজেদি আহি থকা অৱস্থাত এনেতে এটা গীৰ্জাঘৰ দেখিলোঁ। ইমান ধুনীয়া এটা পৰিৱেশ, মানে আপোনালোকক কি ক'ম, ক'বলৈ ভাষা নাই মোৰ। তো আপোনালোকক অলপ সেই গীৰ্জাঘৰৰ পৰিৱেশটো মই অলপ দেখুৱাবলৈ বিচাৰিছোঁ। তো এই অসমীয়া মানুহৰ যিটো আমাৰ মন্দিৰ থাকে, তো এওঁলোকৰ খ্ৰীষ্টান ধৰ্মৰ এইটো গীৰ্জাঘৰ বুলি কোৱা হয়। তো মোৰ ফালৰ পৰা মই নমস্কাৰ কৰিছোঁ। আৰু মানে গাইজ আপোনালোকক মই দেখুৱাব পাই বহুত সুখী হৈছোঁ যে আমাৰ অসমৰ লাষ্ট টোল গেট এইখন দেখিছে আপোনালোকে, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া এটা লিখা আছে, দেখিছে কি ধুনীয়াকৈ। আৰু এইখন আছে আপোনাৰ একদম লাষ্ট সীমা, মানে কোকৰাঝাৰৰ সীমা লাষ্ট এইখন টোল গেট দেখিছে আপোনালোকে। তো আপোনালোকক মই দেখুৱাব পাই বহুত সুখী হৈছোঁ, কাৰণ চবেইতো নাজানে এই বস্তুটো যে ক'ত টোল গেট আছে। তো সেইবাবে দেখুওৱা হৈছে। তো চাই থাকিব আগলৈ ক'ত কি কৰোঁ। তো গাইজ আহি থকা অৱস্থাত এনেকৈ এজন ল'ৰাই মাতিলে। তো ল'ৰাজন মানে কি আমাৰ নিচিনাকৈ ৰাইড কৰি, চাইকেল ৰাইড অল ইণ্ডিয়া কৰি আছে মানে। তো আপোনালোকক দেখুৱাবলৈ লৈ আহিছোঁ মই, আৰু ল'ৰাজনে মাতিছে। তো তেওঁৰ ওচৰলৈ গৈ আছোঁ। তো চাই থাকক আপোনালোকে ভিডিঅ'। তো তেওঁ যিখন চাইকেল লৈ ৰাইড কৰি আছে, তো চাইকেলখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক এইখন চাইকেল দেখিছে, আৰু ইয়াতে লিখা আছে ধুনীয়াকৈ ট্ৰেভেলিং ইন অনলি, মানে এটকাও নোহোৱাকৈ তেওঁ গোটেই ভাৰতখন তো তেওঁ ৰাইড কৰি আছে। তো দেখাই আছোঁ আপোনালোকক তেওঁলোকক লৈ কিনে। तो इस भाई को भी आप लोग स्वागत कीजिए और इनको इतना प्यार दीजिए कि ये सारा इंडिया। तो भैया आपने कितने राज्य पार कर लिए? मेरा 23 राज्य हो गया अभी तक। आप घर से कि कब निकले थे? मेरे को घर से निकले 9 महीना हो गया। 9 महीना हो गया, और आप 9 महीने से यहाँ तक पहुँच गए। और कितना राज्य चले गए अभी? 6 राज्य बाकी है, फिर उसके बाद म्यांमार थाईलैंड तक का प्लान है। থাইলেণ্ড তক প্লেন হয়। তো ভায়ে কৈ দিলে গোটেইখিনি। তো তেওঁ এতিয়া আমাৰ অসমলৈ যাই আছে। তো আমি এনেকৈ আমাৰ যি আপোনাৰ ৱেষ্ট বেংগলৰ যি বৰ্ডাৰ আছে, তো বৰ্ডাৰৰ ওচৰতে লগ পালোঁ তেওঁক, আৰু তেওঁ এনেকৈ আমাৰ অসমলৈ গৈ আছে। তো আমাক যেনেকৈ আপোনালোকে মৰম আশীৰ্বাদ কৰিছে, তো তেওঁ আমাৰ অসমলৈ গৈ আছে। তো তেওঁকো আপোনালোকে চাব। তো মোক ক'বলগীয়া এইখিনিয়ে, তেওঁক এনেকৈ ইয়াৰ পৰা এৰিম। তো আমিও আগবাঢ়িব লাগিব, কাৰণ গমে পাইছে বতৰো খুব বেয়াই। তো গোটেইবিলাকে একেলগে জয় আই অসম। তো গাইজ এনেকৈ হাঁহি ফূৰ্তিৰ মাজেদি আগুৱাই গৈ আছোঁ। আপোনালোকৰ আশীৰ্বাদ কৰিব, তো আমি আৰু আগুৱাই যাব পাৰোঁ। আপোনালোকৰ আশীৰ্বাদ আমাৰ শক্তি। তো আমাৰ ক'বলগীয়া এইখিনিয়ে, জয় আই অসম, জয় আই অসম, জয় অসম, জয় আই অসম। তো গাইজ অসম ৱেষ্ট বেংগলৰ সীমান্ত পাৰ হোৱাৰ পিছত তো এইখনেই প্ৰথম টোল গেট ৱেষ্ট বেংগলৰ। তো আগলৈও চাই থাকিব ক'ত কি দেখুৱাব পাৰোঁ।
এনেকৈ আহি থকা অৱস্থাতে এখন হোটেল পালোঁ আৰু এই হোটেলখনতে সোমাই আমি ৰুটি চাহ খাই ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ গোটেইকেইজন তো ৰেডি একদম চাই থাকিব আপোনালোকে আগলৈ কি কি দেখুৱাব পাৰোঁ তো গাইজ দেখিছে আপোনালোকে ৰাস্তাটো বহুতেই ট্ৰেফিক জাম লাগি আছে কাৰণ আগৰ ফালে ৰাস্তা বনাই আছে সেইবাবে এনেকুৱাকৈ ট্ৰেফিক জাম লাগি আছে দেখিছে আপোনালোকে বহুতেই গাড়ী তো এনেকৈয়ে লাহে লাহে আমি আগুৱাই আছোঁ তো গাইজ আমি আলিপুৰদুৱাৰ পাওঁ হৈছোঁহি আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে তো তালৈ গৈ আমি ক'ত কি কৰোঁ পশ্চিমবংগৰ আলিপুৰদুৱাৰ কোনোদিন আহি নোপোৱা জেগা এটা তো আপোনালোকৰ যদি কোনোবা আহি পোৱা নাই তো আপোনালোকক মই গোটেইখিনি দেখুৱাই আছোঁ তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আমি আহি পালোঁ এখন সাধনা হোটেল তো খুৰাৰ ওচৰলৈ আহিছোঁ তেওঁ ভালকৈ গম পাব যে এইখিনি কি জেগা কি কেনেকুৱা কি তো আমি ভালকৈ গম নাপাম কাৰণ পশ্চিমবংগৰ কথা কেনেকৈ গম পাম ইমান ভালকৈ আমি অসমৰ মানুহ তো এওঁৰ ওচৰলৈ আহিছোঁ এওঁ গোটেইখিনি কথা জনাই দিব তো খুৰা এই জেগাখিনিৰ নাম কি বুলি কোৱা হয় এইটো জেগাখিনিৰ নাম হ'ল দমনপুৰ ইয়াৰ পৰা আলিপুৰদুৱাৰ ডিষ্ট্ৰিক্ট 8 কিলোমিটাৰ হয় বুজিছে হয় আর মোর বিল্ডিংয়ের পাছতে ফরেস্টর কোয়ার্টার ইয়ার পৰা বক্সা টাইগার রিজার্ভর স্টার্ট হয়ে গেল ইয়ার পৰা ধরক হাফ কিলোমিটার গলে ফরেস্ট স্টার্ট আর কন্টিনিউ যাই থাকো 20 কিলোমিটারলৈকে ফরেস্ট তার পিছত পাহাড় পাবো পাহাড় দুটা পাছতে ভুটান পাহাড় মানে একদম ওচৰতে খালি জংগলে ইয়াতে আছে এই আগতে টি গার্ডেন আছে পাছফালে ফরেস্ট যে টুরিস্টই বেশি আহি থাকে ইয়াতে বাহিৰৰ পৰা আহি কিনে ঘূৰি ফুৰি কোচবিহাৰৰ ৰাজবাৰী আছে এইটো চাইডে যায় ফুল সিলিং ভুটান ওচৰত আছে ইয়াৰ পৰা ইয়াতে সাফারি হয় জংগল সাফারি তাতে বহুত পোৱা যায় তাতে পাব আপুনি হাতী পাব বাইসন পাব হৰিণ পাব আর আগতে ইয়াতে আছে মাদ্ৰিঘাট বলে তাতে রাইনো এভেলেবল ঠিক আছে থ্যাংক ইউ মানে আমাৰ মংগলদৈৰ এজন দাদা ইয়াতে থাকে আলিপুৰদুৱাৰ বুলি কয় জেগাখিনিৰ নাম তো দাদাৰ ওচৰলৈ যাম তো দাদা ইয়াতে ৰেলৱে চাকৰি কৰে তো দাদাই ক'ব ইয়াৰে বিষয়ে তো দাদাৰ ওচৰলৈ আহিছোঁ মই দাদা আপোনাৰ নামটো ক'ব প্ৰথমতে মোৰ নাম শিৱনাথ আৰু আপুনি ইয়াতে চাকৰি কৰা কিমান বছৰ হ'ল মই ইয়াত 18 বছৰ ধৰি ইয়াতে আছোঁ হয় আলিপুৰদুৱাৰ আমাৰ অসমৰ পৰা আহি পোৱা প্ৰথমটো ডাঙৰ ষ্টেচন হয় আলিপুৰদুৱাৰ এইকাৰণে কয় দুৱাৰ বুলি পশ্চিম অসমৰ পৰা আহি পশ্চিমফালে প্ৰথমখন দুৱাৰ যিখনত এনেকৈ পশ্চিমবংগত সোমোৱা হয় সেইকাৰণে আলিপুৰদুৱাৰ কয় চাগে ইয়াৰ ওচৰতে কোচবিহাৰ আছে আলিপুৰদুৱাৰ একচুৱেলি আগতে জিলা নাছিলে বৰ্তমান জিলা হৈ উঠিছে এখন পূৰ্ণাংগ জিলা আলিপুৰদুৱাৰত যথেষ্টখিনি চাবলগীয়া ঠাই আছে বিশেষকৈ ফৰেষ্ট এৰিয়া বিশেষকৈ বহুতখিনি আছে ইয়াতে আমাৰ অসমৰ মানুহ ভালেখিনিও আছে এতিয়া চাকৰি সূত্ৰে বহুতখিনি আছোঁ আমিও আছোঁ ময়ো আছোঁ শান্তিপূৰ্ণ ঠাই বৰ বিশেষ আৰু ইয়াত ইণ্ডাষ্ট্ৰী বা হেৰি নাই যদিও বাকী চাহ বাগান বা জংঘল এইখিনিৰে তেওঁলোক পৰিপূৰ্ণ আৰু এতিয়া এওঁলোক ইয়াত যাব আহিছে মই খবৰ ল'বলৈ আহিছিলোঁ গতিকে ভাল লাগিল তেওঁলোকে যাওক ভগৱান সুস্থ এটা আশীৰ্বাদ ভালদৰে পাই আহক আমাৰ কাৰণে আশীৰ্বাদ লৈ আহক তাৰ বাবে মই ইয়াতে খবৰ পৰা লৈ আহিলোঁ গতিকে তেওঁলোক সুস্থভাৱে সুস্থ শৰীৰে এই যাত্ৰা হওক বুলি মই আশীৰ্বাদ কৰিছোঁ আৰু দাদাক আমাৰ এই তিনিজনীয়া যি দলটো আমি যি কেদাৰনাথলৈ যাত্ৰা কৰি ওলাইছোঁ তো আমাৰ এই দলটোৰ ফালৰ পৰা দাদাক বহুতে ধন্যবাদ তো চাই থাকিব গাইজ আপোনালোকে তো আগৰ ফালে মই কেনেকুৱা কি দেখুৱাব পাৰোঁ তো গাইজ আজিৰ এই ভিডিঅ'টো মোৰ ইমানেই চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় আই অসম